रेशम का हो मधुशाला या कफन सिपाही वाला उड़ेंगे हम जो भी तू बुने। गाइज वेलकम बैक टू माई यूट्यूब चेनेल नमस्कार আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনাইছোঁ গাইজ আজি হৈছে আপোনালোকে অলৰেডি ভিডিঅ'টো দেখিছে যে আজি হৈছে 26 জানুৱাৰী টকাতলা হ'ল তাৰপিছত আজি লগতে সৰস্বতী পূজা হয় আৰু আজি এনেকুৱা এটা দিন একেলগে মিলিছে আমাৰ স্পেচিয়েলি কলেজৰ ইউনিয়নখিনিত বহুত কষ্ট হৈছে তেওঁলোকৰ সৰস্বতী পূজাৰ লগতে 26 জানুৱাৰী চব একেলগে কৰিব লগা হৈছে আৰু এতিয়া বৰ্তমান মই আহিছোঁ কাজিকুচৰি মানে সৰস্বতী পূজাৰ কাৰণে আকৌ ঘৰত গৈছোঁ চেঞ্জ কৰিছোঁ চ' আজি এটা মিনি ভিডিঅ' আৰু কলেজখনত দেখাম আৰু পূজা চলি আছে এইফালে আৰু এইফালে 26 জানুৱাৰী গোটেইখিনি প্ৰগ্ৰেম হৈ গ'ল কি কৰিছা কাম কৰি আছো এয়া হৈছে আমাৰ গোসানী আৰু এইফালে ইয়াত ধূপ জ্বলোৱা হৈছে আৰু এইফালে মেম ছাৰহঁত বহি আছে চব মেম কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে দুটা প্ৰগ্ৰেম আজি দুটা প্ৰগ্ৰামে আমি উদযাপন কৰিছোঁ তাতকৈ আনন্দৰ কথা শুনিব পাৰে আৰু গোটেইগৰাকী মেমকে বিৰাট ধুনীয়া লাগিছে অ' কাক লগ পাইছা সুন্দৰ যুৱতী আহি গ'ল সৰস্বতী পূজা ইমান ধুনীয়া লাগিছে তাইক দেখিবলৈ কাটিছা প্ৰসাদ ভাল লাগিছে তোমালোকে আগৰ দৰে আমাক এইবাৰো সহায় কৰি যাবা বহুতখিনি লগত হেল্প কৰিবা কৰি আহিছা আপোনালোকে কৰিবা আপুনি আপোনাৰ আজি ব্লগটো বনালে সামৰণি কৰিছোঁ মোৰ ফালৰ পৰা এয়া আমাৰ জি এছৰ কি খবৰ ধুনীয়া লাগিছে দেখিবলৈ কেনেকুৱা লাগিছে মেম ভাল লাগিছে তোমালোকক অহা দেখি ধুনীয়া সুন্দৰ সুন্দৰকৈ সাজি আহিছে ইমান সুন্দৰ দেখিছে আজি তোমালোকৰ দিন আৰু চব আহি গ'ল খিচিৰি কাৰণে খিচিৰি ক'ত এই চুলজাক চিৰি আছোঁ খিচিৰি আনিবলৈ আমি এতিয়া খিচিৰি খালোঁ আৰু বৰ্তমান ঘৰ ৰৱানা চ' আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি আপোনালোক নতুন হয় মোৰ চেনেলটো